Hello friends, welcome to Online Mobile Support YouTube channel. ইতিমধ্যে ভাল খবৰ আহি পৰিছে অসম টেট 2019 এক্সাম দিয়া শিক্ষাৰ্থীৰ বাবে যিবিলাক শিক্ষাৰ্থীয়ে 10 নৱেম্বৰ 2019ত অসম টেট দিছিল সেইবিলাকৰ কাৰণে ভাল খবৰ আহি পৰিছে কিয়নো টেট আকৌ হোৱাৰ কথা আছিল কিন্তু নহল তাৰ পৰিৱৰ্তে ৰিজাল্ট দি দিছে সো এইটো ৰিজাল্ট কেনেকৈ চাব সো ইয়াতে চাব পৰিছে ইমান ষ্টুডেণ্টে এক্সামত বহিছিল ইমান কোৱালিফাইড ইমান আপাৰ আৰু লোৱাৰ প্ৰাইমাৰী সো এইটো হল নোটিছ এই দুটো হল সরকারি মানে ওয়েবসাইট যিকোনো ওয়েবসাইটত যে আপুনি চেক কৰিব পাৰে সো মই দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ চেক কৰিব সো প্ৰথমে যিকোনো একটা ওয়েব ব্ৰাউজাৰত যাব ওয়েব ব্ৰাউজাৰত যাই আপুনি সার্চ কৰিব ssa assam.nic লিখি আপুনি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত প্ৰথম যেটো আছে ssa assam তাতে আপুনি ক্লিক কৰি দিব অলপ স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপুনি চাব পাৰিছে এতে ৰিজাল্ট प्राइमरी टेट एलिमेंटारी टेट रिजल्ट एलिमेंटारी टेट ताते क्लिक कर দিব क्लिक कर दियार पिছত আপুনি स्क्रल डाउन কৰিব চাব ইয়াতে দুটা লিংক আছে লিংক নাম্বার 1 আৰু লিংক নাম্বার 2 সো লিংক 1 ত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ওকে ক্লিক কৰি দিব সো মোবাইল নেটৱৰ্ক নট এলাউড ওকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো প্ৰবলেমত ভগি আছে যে ৰিজাল্ট চাব পৰা নাই মোবাইলে দি সো এইবিলাক লিংকতো ক্লিক কৰিলে একো কাম নহয় এইটো পেজে আহি থাকে সো কি কৰিব আপোনালোকে ৰিজাল্ট চোৱাৰ কাৰণে ইফালে ৰাইট সাইডত 3 ডট আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব তাতে ইয়াতে ডেস্কটপ সাইট বনাই দিব ডেস্কটপ সাইট বনাই দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা একটা পেজ খোল খাব পেজ খোল খোৱাৰ পিছত আপুনি ইয়াতে লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী তাৰ পিছত আপোনাৰ এপ্লিকেশন নাম্বাৰটো তাৰ পিছত পাসওয়ার্ডটো লিখি আপুনি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত আপুনি আপোনাৰ ৰিজাল্টটো মাৰ্কশিট সহকাৰে ডাউনলোড হৈ যাব সো আপুনি কোনটোত কিমান মাৰ্ক পাইছে সকলো বিস্তাৰিত চাব পাৰিব সো এনেকৈ আপুনি আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী আৰু both হলে আপুনি আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী দুটাই আপুনি ডাউনলোড কৰিব লাগিব একে পাসওয়ার্ড আৰু একে এপ্লিকেশন নাম্বাৰ দি সো এনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব আপাৰ প্ৰাইমাৰী ডাইৰেক্ট আপুনি ইয়াতে সেভ কৰিব পাৰিব ইয়াতে ক্লিক কৰি তাৰ পিছত এফালে সেভত ক্লিক কৰি সেভ কৰি দিব পাৰিব সেম আগৰ প্ৰসেছত তো চাব পাৰিছে মই বেলেগ এটা এপ্লিকেন্টৰ এপ্লিকেশন আইডি লৈ ভিডিওটো বনাইছো সো থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড নৱবৰ্ষৰ শুভেচ্ছা Please subscribe my channel and press bell icon and like this video because one of your likes helps me make more videos.